নমস্কাৰ, মই সন্দীপ বৈশ্য মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি উৰুকা স্পেচিয়েল কিবা এটা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। মোৰ লগত আছে বৰ্তমান মোৰ এই অৰ্ণৱ ভাই, তাৰপিছত ইভাগে ধৰি আছে আমাৰ নয়নে। তো আমি গোটেইকেইটাই মিলি আজি এটা স্পেচিয়েল কাম কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু সেই স্পেচিয়েল কামটো মানে কি, আমি যিহেতু উৰুকা বাবে আমি তিনিও আৰু এজন খুৰী আমাক মানে অলপ সহায় কৰিছে। আমি চাৰিওজনে মিলি এজনী আইতাক আমাৰ ফালৰ পৰা কিবা এটা মৰম দিবলৈ চেষ্টা কৰিম উৰুকা হিচাপে। তো আপোনালোকে চাব ভিডিঅ'টো শেষলৈ। তো গাইজ, আমি এতিয়া বৰ্তমান বজাৰত আহিছোঁ। আমি বস্তুখিনি কিনিম বুলি ভাবিছোঁ, যোনখিনি আমাৰ মাংস, মাছ, তাৰপিছত অলপ বজাৰ কৰি মানে চব্জি বজাৰ অলপমান কৰি দিম বুলি ভাবিছোঁ আৰু। তো গাইজ, আমি ঘৰ আহি পালোঁ। এতিয়া আমাৰ মানে শান্তিত বস্তু লৈছোঁ আৰু আমি আইতাটোৰ কাৰণে। তো আইতাটো যিহেতু আকলাই থাকে, সেইকাৰণে আজি উৰুকা বুলি ভাবি আমি একান্তি কৰিব বিচাৰিছোঁ। মই তাৰপিছত আমাৰ নয়ন আৰু ইভাগে আমাৰ অৰ্ণৱ মিলি কিনে। ইয়াতে আছে বিলাহী, তাৰপিছত এই তেল আছে, তাৰপিছত বিন আছে আৰু গাজৰ আছে, গাজৰ আছে, ইভাগে মাছ আছে, মাংস আছে আধা কিলো, তাৰপিছত পিঁয়াজ আছে, আলু আছে, কবি লৈছোঁ, বন্ধাকবি আৰু ফুলকবি, তাৰপিছত বেঙেনা আছে আৰু ইভাগে চাউল আছে। এইখিনি বস্তুৱে দি দিম বুলি ভাবিছোঁ আজি উৰুকা বুলি। পিছলৈ চাই থাকিব আপুনি ভিডিঅ'টো। গাইজ, আমি যাই আছোঁ বজাৰে গোটেইখিনি বস্তু লৈ। অলপমান কাষতে ঘৰ, বেছি দূৰ নহয়। আমি খোজকাঢ়ি গ'লেই পাই যাম। আমাৰ আশীৰ্বাদ চনত মই তোমাৰ ভগৱানে মংগল কৰা পঢ়া শুনা আগবাঢ়ো জীৱনত গ'লে যদি মানুহ পাবা চলি ভাল লাগছে নে আপোনাৰ? ভাল লাগছে। আমাৰ গাঁৱৰে চলি উৰুকা বুলি আৰু 8 বছৰ মই নাছিলোঁ। দৰঙত ভনী এটা আছে কলেগাঁৱত, তাতে বিহু খাইছোঁ। 8 বছৰ মানুহ নাই, আগতো মানুহ আছিল। আপুনি এতিয়া কৈ দিয়ক যে আমাক যদি মোৰ খাৱা নাই না, তোৰা মোৰ বেটা আছো আমি ভগৱান দে। তো গাইজ, আইতাই বহুত ভাল পাইছে, মানে আমাক বহুখিনি মৰম কৰিছে। আইতাই এতিয়া চাহো খুৱাব বোলে, আমি চাহ নালাগে খুৱাব, কিন্তু আইতাই বহুত ভাল পাইছে। সেইটো আইতাই পুৰা চাহ তাহ খুৱাব বোলে একদম। তো সেয়ে আৰু মানে এনেকৈ সহায় কৰি বা মৰম কৰি ভাল লাগে, কাৰণ এই যিখিনি আইতাহঁতৰ আশীৰ্বাদ, সেই আশীৰ্বাদখিনি আমাৰ প্ৰয়োজন, আপোনালোকৰ আশীৰ্বাদখিনি প্ৰয়োজন। সেই আশীৰ্বাদখিনিৰ লগতে আমি জড়িত হৈ আছোঁ। আইতাই বোলে চাহ খুৱাব, খাওঁ দিয়ক কৈছে যাতে। মৰমতে চাহ দিছে একদম মজাকে। একো নহয়, হ'ব আপুনি হ'ব। আইতাই কোৱা মতে আইতাৰ বোলে মানে ল'ৰা নাই, তেওঁৰ দুজনী কিবা বৌৰী থকা বুলি ক'লাক। বৌৰী দুজনী বোলে কিবা খৰচ দি থাকে। তো বইনাক আছে, বইনাক ন, বইনাকে বোলে খৰচ দি থাকে। সেনেকৈ আৰু চলি আছে আইতাই বৰ্তমান। মোৰ পিছত দেখি আছে ভেলা পুজি, যিহেতু ভোগালী বিহু। ভোগালী বিহুৰো শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু আইতাজনীৰ পৰা আমি আহি পালোঁ বৰ্তমান। আইতাজনী কিন্তু বহুতেই বেছি ভাল পাইছে, মানে আপোনালোকক কেনেকৈ ক'ম, আমি বহুত বেছি হেপ্পী হৈ গৈছোঁ আইতাক মানে দেখা পাই। আইতাজনীয়ে আমাক বহুখিনি আশীৰ্বাদ দিলে, আইতাৰো ভাল লাগিল, আমাৰো ভাল লাগিল। তাৰপিছত আপোনালোকৰো চাগে চাই ভাল লাগিব। আপোনালোকে এনেদৰে আমি যেনেদৰে সহায় কৰি আছোঁ, তেনেকৈ আপোনালোকেও সহায় কৰিব পাৰে। আমিতো ষ্টুডেণ্ট, আমাৰ যিখিনি আমাৰ জমা পইচা থাকে, বা মোক দেউতাই যিখিনি পইচা দিয়ে, মোৰ ভাড়া হওক কলেজৰ বা অমুক হওক, সেই পইচাৰে মই যিখিনি মানে মই নিজৰ পইচা মানে থওঁ আৰু জমা, সেই জমা পইচাখিনিৰ জৰিয়তে কিবা এটা কৰিব চেষ্টা কৰোঁ। মানে সকলোৰে বেলেগ বেলেগ চইচ থাকে। মোৰ এতিয়া এইটোৱে চইচ, তাৰপিছত ইয়াৰ চইচ, ইয়াৰো চইচ, কাৰণ সকলোৰে মানে বেলেগ বেলেগ চইচ। মোৰ হ'লাক যে মই যাতে কাৰোবাক সহায় কৰিব পাৰোঁ, মোৰ মানে সেইটো বস্তু কৰিব মস্ত ভাল লাগে আৰু। তো সেইটোৱে আৰু, সেনেকৈ মানে আজি কিবা এটা কৰিব চেষ্টা কৰিলোঁ। মোৰ লগত ইহঁতে অলপমান যোগদান দিলে, লগতে এজনী খুৰীও ভাল পায়, আমাক অলপ সহায় কৰিলে। এনেকৈ আমি আইতাজনীক সহায় কৰিলোঁ, আইতাজনীও বহুতেই বেছি ভাল পালে। তো আপোনালোকে যদি এনেকৈ মৰম চেনেহ মোক দি থাকিব পাৰে, বা আমাৰ ইহঁতকো দিয়ে বা মোকো দি থাকে, তেনেহ'লে আপোনালোকৰ মৰম চেনেহৰ জৰিয়তে পিছলৈ আৰু ইয়াতকৈ ডাঙৰ কাম কৰিব পাৰিম। আৰু যিহেতু ভাল লাগে কামবোৰ কৰি, আগলৈও কৰি থাকিব পাৰিম। আপোনালোকে কেৱল মৰম চেনেহ সকলোবোৰ দি যাব।